আমি ইয়াতে ৰুম ল'বলৈ বুলি আহিলোঁ গোটেইবিলাকে এয়া আমাৰ কাৰণে ৰুম ৰেডি কৰি আছে এতিয়া আমি শুব লাগিব ৰাতি হৈছে এইখিনি জেগাখিনিৰ নাম কি আছে মধুপুৰ থলোহি এইফালে ৰুম দিবলৈ বুলি খুলি আছে এইফালে লাইট চাইট জ্বলাই দিলে ধুনীয়াকৈ নে এতিয়া আৰু থকাহে কথা কি কয় ৰাইজ হয় দিয়ক অঁ এণ্ট্ৰি মাৰিলোঁ ৰুমলৈ বুলি এয়া ৰুম খাব লগালি গম পাইছা না বাকী আৰু এইফালে সকলোৱে ড্ৰেছ চেঞ্জ কৰি তুলি কৰাত ব্যস্ত এইফালে তুলিবিলাক পাৰা হৈ আছে গোটেইবিলাক খেলৰ খেচৌ আৰি বোলা তোৱাহে কথা আৰু গাইছ তোৱাহে কথা ইয়াৰ বাবে যোগাৰ ৰাতি হোৱাৰ বাবে ধুনীয়াকৈ বেডিং চেডিং ৰেডি কৰা হৈ গ'ল এইফালে এয়া ঠাণ্ডাত চাহ এইফালে আমি ধুনীয়াকৈ ওলাই ল'লোঁ নেক্সট ডে আৰু এইফালে ধুনীয়াকৈ সকলোৱে খালী কৰি দিলে সকলোৱে ওলাই মেলি এতিয়া যোৱাহে খানাৰ যা যোগাৰ কৰি আছে বনাবলৈ বুলি পৰিৱেশ সেইটোতে আমি আছিলোঁ আৰু এইফালে লেট্ৰিন বাথৰুম আৰু এইফালে মধুপুৰ সত্ৰ এতিয়া আমি মধুপুৰৰ পৰা বিদায় ল'লোঁ মানে যাবলৈ ওলালোঁ মধুপুৰৰ পৰা এইফালে ৰাজবাৰী আহি পালোহি মধুপুৰ সত্ৰৰ পৰা ৰাজবাৰী পালোহি এয়া টিকট চেণ্টাৰ সেয়া সেইবাৰ আমি নাখালি খাইছা যদি দিলি ধৰি ঠিক Hi guys, আমি রাজবাড়ি আহি পালো। Hi guys, hello guys, hello guys. ये मेरा गर्लफ्रेंड के लिए देखो। अच्छा नहीं लगा आधा टिकट मिला है ना? এইফালে পাই গ'লোহি এইফালে এয়াই হ'ল ৰাজবাৰী আৰু এইফালে এয়া হ'লো মই
ভিতৰত এলাও নাই কেমেৰা, গতিকে মই আপোনালোকক ভিতৰৰ বস্তু দেখাব নোৱাৰিলোঁ, কিন্তু চাব লগাও একো নাই ভিতৰত, একোৱে নাই। বাহিৰৰ পৰাই যি ভাল লাগে। কি জায়গা আছিল বালি এইখনেই হ'ল ৰাজবাৰী, এইখনেই হ'ল কোচবিহাৰ, এইফালে খেল হৈ আছে ফুটবল। বজাৰ, দোকান, এইফালে এয়া ঘৰ আহি থাকোঁতে ধুনীয়াকৈ হোটেলত সোমাই মেলি ভাত চাত খাই মেলি এতিয়া ধুনীয়াকৈ সকলোৱে ঘৰলৈ বুলি বস্তু অনাত ব্যস্ত। মোক চাই আকৌ নাহাঁহিব, ঠাণ্ডা লাগিছে, গতিকে এইফালে এয়া মাহঁতে ধুনীয়াকৈ বস্তু চস্তু লৈ আছে, এয়া কমলা। এইফালে এয়া নেক্সট ডে আহিয়ে খানা বনোৱাত ব্যস্ত, মানে গৰমে গৰমে ধুনীয়াকৈ খানাটো খাই দিলোঁ। এইফালে এয়া ধুনীয়াকৈ বনাই আছে মাংস চাংস, আৰু এইফালে এয়া ঔ খাব লাগিব খুন্দি খুন্দি। এইফালে এয়া ৰাইজসকল ধুনীয়াকৈ বহি আছে, আৰু এতিয়া এয়া মই এয়া এইফালে এয়া খুন্দি আছে, এতিয়া খোৱাহে কথা। এইফালে এতিয়া সকলোৱে খাবলৈ বুলি বহিলে, আৰু ধুনীয়াকৈ এইফালে দি আছে, আৰু এইফালে ময়ো ধুনীয়াকৈ বহিলোঁ খাবলৈ বুলি।